হেল্ল' এভৰিৱান, সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ মোৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। যিহেতু আগৰ ভিডিঅ'টোত গম পাইছিলে গাঁৱত চলি আছিলে 7 দিনীয়াকৈ অবিৰত ভাগৱত পাঠ আৰু তাৰে আজি শেষৰটো দিন। বহুত বেছি বেয়াও লাগিব যিহেতু গাঁওখনত ভাগৱত চলি আছিলে, সেইকাৰণে অকণমান ভালো লাগি আছিলে। আৰু এইফালে মই গা পা ধুই মেলি আহিলোঁ আৰু ওলাই মেলি লৈ প্ৰথমতে যাম নামঘৰত চাকি দিবলৈ, তাৰপিছতে যাম নাও ঘূৰাৰ লগত, যিহেতু আজি নাও ঘূৰাব। আৰু ৰাতি যিহেতু ভাওনাও আছে সেইখিনিও আপোনালোকক দেখুৱাম, মাত্ৰ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰি। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইফালে মই উলিয়াই লৈছোঁ মাৰ বহুত বেছি পুৰণি এখন মুগা মেখেলা, যেতিয়া আচলতে মা বিয়া হৈ আহিছিলে তেতিয়াই আচলতে দিছিলে, আৰু সেইখন পিন্ধিম, লগতে এখন এক্সট্ৰা চাদৰ ল'ম। আৰু মই যেতিয়া কথাখিনি কৈ আছিলোঁ তেতিয়া আচলতে বেকগ্ৰাউণ্ডৰ পৰা অকণমান হুলস্থুল হৈ আছিলে, সেইকাৰণে মই ভইচ আপটো লগাই দিছোঁ। আৰু এফালে লাইট গুচি গ'ল, সেইকাৰণে আচলতে মই বাকীখিনি দেখুৱাব নোৱাৰিলোঁ, যিখিনি আচলতে মানে ওলাই মেলি লৈছিলোঁ সিমানখিনিলৈকে দেখুৱাব পাৰিলোঁ। আৰু এয়া মই ওলাই মেলি ল'লোঁ। এতিয়া যাম প্ৰথমতে মই নামঘৰত চাকি দিবলৈ, যিহেতু আজি শেষ হ'ব, আৰু সেইকাৰণে ভাবিছোঁ যে আজি সকলোৰে হৈ এগছি বন্তি দিমগৈ বুলি। আৰু এইফালে অলপ অলপকৈ মানুহখিনিও আহিছে, যিহেতু নাও ঘূৰাব অলপ সময়ৰ পাছতে। প্ৰথমতে গৈ মই চাকি বন্তি দিলোঁগৈ, তাৰপিছতে আকৌ এয়া অলপ সময় ৰ'লোঁ, যিহেতু খুৰী ছোৱালীজনীও চাকি দি আছিলে, তাইও মোৰ লগতে গৈছিলে। এইফালে তাই ধুনীয়াকৈ চাকি বন্তি দিলে আৰু আমি দুজনী গৈ ভিতৰত সেৱা কৰিলোঁগৈ। আৰু এয়া দেখিছেই চাগে লাহে লাহে মানুহৰ ভিৰটোও হ'বলৈ লৈছে। আৰু ভগৱানৰ ওচৰত সকলোৰে হৈ সেৱা লৈলোঁ, যাতে সকলোৰে আহিবলগীয়া অনাগত দিনবোৰ ভালে কুশলে পাৰ হয় আৰু যিখিনি বিচাৰিছে সেইখিনি যাতে আপোনালোকে পায়। আৰু এইফালে বাহিৰত ওলাই আহি অলপ সময় ৰ'লোঁ, যিহেতু মানে আৰু অকণমান সময় আছিলেই, সেইকাৰণে আচলতে বাহিৰতে অলপ ৰৈ মেলি ফটো চটো মাৰিলোঁ। আৰু বহুত বেছি বেয়াও লাগিব, যিহেতু 7 দিন 7 ৰাতি আচলতে গাঁওখন ইমান বেছি এটা ধুনীয়া পৰিৱেশ হৈ আছিলে, সঁচাকৈ থাকি আচলতে গাঁওখনত ভাল লাগিছিলে। আৰু আজিৰ পৰা যিহেতু বহুত বেছি শান্ত হৈ যাব গাঁওখন, সেইকাৰণে আচলতে অকণমান বেয়াও লাগিব। এইফালে অকণমান সময় ৰ'লোঁ আৰু খুৰী ছোৱালীজনীৰ লগত ফটো চটো মাৰিলোঁ। ভিতৰলৈ আহিলোঁ, যিহেতু ভাগৱত সামৰিব হ'ল এতিয়া।
আৰু আমি আচলতে আগলৈ নগ'লোঁ যিহেতু বেছি গৰম পৰিছিলে সেইদিনাখন সেইকাৰণে আমি এয়া নামঘৰৰ গেটতে ৰৈ দিলোঁ আৰু আমি ইয়াতে অকণমান ৰৈ মেলি ফটো চটো মাৰিলোঁ আৰু সঁচাকৈ বহুত বেছি বেয়া লাগিছিলে যেতিয়া আচলতে ভাগৱত সামৰণি মাৰিছিলে আৰু এইফালে আমি বাহিৰৰ পৰা আহি অকণমান নামঘৰৰ ভিতৰতে বহি সেৱা কৰিলোঁ যিহেতু বাকীখিনি মানুহ অহাই নাছিলে নাও ফুৰাই আৰু আমি আশীৰ্বাদ ল'লোঁ তাৰপিছতে এয়া বাকীখিনি মানুহ আহিলে আৰু এইফালে ওলাই মেলি ল'লোঁ ভাওনা চাবলৈ যিহেতু আপোনালোকক আৰু দুপৰীয়া সময়ত একো দেখুৱাব নোৱাৰিলোঁ বহুত বেছি যিহেতু ভাগৰ লাগিছিলে সেইকাৰণে আৰু এই নামঘৰত আহি পাই অলপ সময় বহিলোঁ তাৰপিছতে এয়া ভাওনাও ষ্টাৰ্ট হ'বলৈ হ'ল শ্যাম কানু চলে চলে বৃন্দাবনে শ্যাম কানু চলে চলে বৃন্দাবনে উঠিয়া প্ৰভাতে মোহন বংশী ঘাটে উঠিয়া প্ৰভাতে মোহন বংশী হাতে গোধেনু চাৰি বেলাগি চলে বৃন্দাবনে গোধেনু চাৰি বেলাগি চলে
পূৰ্বাজে ৰুণু জুনু কৰি বনমালা শুভে গলে মাথাই ময়ূৰাৰ পাখি পাৱেনে পূৰ্বাজে ৰুণু জুনু কৰি বনমালা শুভে গলে মাথায় ময়ূৰাৰ পাখি উঠিয়া প্ৰভাতে মোহন বংশী হাতে উঠিয়া প্ৰভাতে মোহন বংশী হাতে বুধে নোৰাখিবে লাগি চলে বৃন্দাবনে বুধে নোৰাখিবে লাগি চলে বৃন্দাবনে শ্যাম কানু চলে চলে বৃন্দাবনে যখুৱা জননীৰ কৃষ্ণ আচলৰ ধন কংসই অনুচৰ কৰি কৰিলে নিধন যখুৱা জননীৰ কৃষ্ণ আচলৰ ধন কংসই অনুচৰ কৰি কৰিলে নিধন বকয় ঘাদি কৰি পুতনাক বধ কৰি বকয় ঘাদি কৰি পুতনাক বধ কৰি কালি সৰ্পক কৰিলা দমন শ্যাম কানু চলে চলে বৃন্দাবনে 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 উঠিয়া প্ৰভাতে মোহন বংশী হাতে উঠিয়া প্ৰভাতে মোহন বংশী হাতে বুধে নোচাৰিবে লাগি চলে বৃন্দাবনে বুধে নোচাৰিবে লাগি চলে বৃন্দাবনে শ্যাম কানু চলে চলে বৃন্দাবনে
ঝুনু কৰি বনমালা শুভে গলে মাথায় ময়ূরার পাখি